Hello. Bob. Khamajanelu, here I am Tapata Singha from Nungshipi Marpiral. Again, I have come up with a new live today. I welcome all of you to my live. Gulshanji, acha, namaste, namaste. Namaste, welcome to my live. Hello sister, how are you? Fine. Thank you. How are you? Gulshan, I am fine. Okay. Okay. Hello. Please don't lie. The camera is off. Yeah. Yeah. At this time, I put off my video. At 9:30, I'll be there. But at this time, I put up my video. So daily, I do this thing. Bye bye. Jai Hind. Okay, okay. Meet you again. Hello. যাওঁ বুলি ক'লে কি কৰিব তই আকৌ বিচাৰি ফুৰিব লাগিব নহয় তেতিয়া আয়ো ককায়েকটো ভায়েকটো বুলি ক'ব তহঁতিনো কিহৰ ভায়েক ডাল কিশোৰে তোক ধৰিব Hello. সেইকাৰণে আকৌ কালি মাৰে খাই কৈছে এতিয়া নকওঁ বাৰু Hello, where are you all? Join me and talk to me. আমি কিবা এটা কৰক বুলিছে এই উজাৰ কথাটো কি কৰিব দিছে চব ধৰণৰ টেষ্ট কি হ'ব আচ্ছা বানপানী হৈছে বুলি কৈছে ক'ত অঁ তহঁতৰ তাত একো হোৱা নাই গহপুৰ বুলি কৈছে নে গহপুৰ বুলি কৈছে গহপুৰ মানে কোন নেপকুৱে পানী এৰিলে সেইটো নেপকুটো আছে গোগামুখত হ'লেতো গোগামুখতো পানী হ'ব ন গুটুম কেনেকৈ গৈছে কালি ৰাতিপুৱা গৈছে গ'ল কালি এতিয়া গাড়ীলৈ আহিছে আকৌ গাড়ী লৈছে নহয় দৰকাৰ নাই দেই কঁকালটো থৈ যাব লাগিব 4.5 ঘণ্টা জাৰ্ণিতে ধেমালি পাতিছোঁ বুজিলোঁ তেতিয়া কি
হবে না গোপনে উঠিল ফুটিয়া নয়নে গোপন কথাটি 10 কিলোমিটার কমিলে কি হবে? Hello, those who are on top, please comment me. Hello, here I am Tapita Singh from Nungshipi Marphiral. I welcome all of you to my new life today. বাইক ধুলি না কাইলে কি করবি কাইলে কি করবি পাই নাকি পালিয়ে না Hello. খোলা স্কুলটা পকাই দিব লাগে আৰু বেলি ৰাজাৰ মিঙালে দাহেৰা হাবিৰি উঠো তুমি সজা কৈ তাৰ মিঙালে খিনি হাবি নিজৰে কামে ঠেঙৈ বহুত মৰম কৰিছিলি আকৌ ঘৰতে বেয়া হয় ব্যংকাৰে মিঙাল নচে কতি টঙাল গতিটো মই ভাল দেখা নাই সোণাৰ চাদে জল কাছে কৰো মুৰ্চিদাৰ হাবিৰ মাজে বিলাৰ ব্যন্ত চেই হাৰৰ মেলা বহাছে পাৰেং পাকঠি উৰে নাস্তাৰা ফুলে ফুলে আহেছি পহন বিচাৰে কতি পাহিয়া বাৰজি তাৰাগা কুৰাং দূৰে শাকখানা দে ভৰ্তি মেঙালে খেলাৰ পাতাৰ হাদি হাদি চানা পাবি বোলাওয়া সৌসুমারা হাবি মুখিয়া হেজির চাবি উঠে আছেই ভূমিয়া সৌসুমারা হাবি মুখিয়া হেজির চাবি উঠিয়াছেই তুমি না থাইয় ঘুমিয়া মি তপতি সিংহ নৌশিপি মার ফেরালেত হাবিরে সম্ভাষা জানাউরি আইয়া জয়েন করে দিক মরাজগার লাইভে হানাত পুলিশ কেস মানে এটা মহিলা गुलशन कुमार आहिया गिल का थैंक यू गुलशन जी फॉर जॉइनिंग मी I'm waiting for you all. Please join and talk to me. ओए सब्जी खाने नहीं तांगा सब्जी था बहुत कितना मत तो ते कितना आसना नहीं हेलो हेलो आलमगीर रिपन हेलो भाभी सुटागा टाइवा की আছে হ্যাঁ তার নাউনিগা তাই থাকিলে हेलो Alamgir Ripan, you are new to my channel. I welcome you. Hello. Where are you from? Yeah, same question I want to ask you. Where are you from? Oh, master to I am from Assam. Do you know Assam? Assam, India. Thank you for joining me. Alamgir Ripan. Thank you for watching my live. I request you to visit my channel. There I teach language. I'm from Bangladesh. Okay. Okay. তাহলে তো আপনি বাংলা জানবেন বক্স না হয় ড্রপ আউট এটা কি বুঝতে এটা কি
ইয়েস, ওকে। হ্যাঁ, তো বাংলায় কথা বলুন। খুব ভালো লাগলো আপনি এসছেন। বাংলাদেশ থেকে অনেকেই যুক্ত হন। হ্যাঁ, আজকে আপনাকে আমি প্রথম দেখলাম। অনেকেই যুক্ত হন। বাংলাদেশ কোথায় বাড়ি? বাংলাদেশ ঢাকা থেকে যুক্ত হয়েছেন, তারপর টাঙ্গাইল থেকে যুক্ত হয়েছেন অনেকেই। এই যাক বাংলাদেশ কোথায় আপনার বাড়ি? আচ্ছা এতিয়া সেইকাৰণে নেকি আমাৰ IS-টো ডিব্ৰুগড়ৰ IS যে ইন্সপেক্টৰ অফ স্কুলছ, সেইটোৰ নাম সমীৰণ বৰা। বৰ ভাগু বস্তু। ঢাকা থেকে চিনি পা? নারায়ণগঞ্জ। আচ্ছা বরা। আচ্ছা, ঢাকা একদম থেকে স্কুললৈ নারায়ণগঞ্জ। strict notice পঠিয়াই দিছে। আচ্ছা, হ্যাঁ, নামগুলো আমি শুনেছি। আমি যাইনি কখনো বাংলাদেশ। এইসব নাম সব শুনেছি, কারণ এতিয়া এই যে আমাৰ আমি পোৱালিটো যে, অ্যাকচুয়ালি পোৱালিটো এখন যে থাকি তাৰ আসামে। ঘৰে খৰচতে। আমার বিয়ে হয়েছে আসামে, কোনোবা এজন টিচাৰে আর আমার বাপের বাড়ি ত্রিপুরা। 6 ল'ৰা এটাক মাৰিলে। তো ওইভাবে ত্রিপুরা তো বাংলাদেশ থেকে একেবারে কাছে। তো ওইভাবে আমি এইসব নাম শুনেছি। বাংলাদেশের ব্রাহ্মণবাড়িয়া, ছমছমনগর, তারপর ওই যে ঢাকা তো শুনবই। তো ওইরকম অনেকগুলো নাম শুনেছি। ভালো লাগলো আপনি জয়েন করেছেন আমার এখানে। আপনার পছন্দের পছন্দের প্রাণী আমার গাছ। গাছ, গাছেও তো প্রাণী। যার প্রাণ আছে তারাই তো প্রাণী। গাছও তো প্রাণ আছে। আমার গরু, আচ্ছা আচ্ছা, খুব ভালো কথা। যার যেরকম ইচ্ছে। যার যেরকম ইচ্ছে, এটা তো আর জোর করার কিছু না। না, আপনারটা ইচ্ছে আপনার, আমার ইচ্ছে আমার। আমার জীবন আমার, আপনার জীবন আপনার। হ্যাঁ, ইন্সপেক্টর কি খেলি ভাল পায় আকৌ। অসতি মানে অসতি কৰিছে আকৌ। হ্যালো, এটা কাম যেতিয়া মুখে একো নকবি, দেখিলি যে সিহঁতৰ মনটো নাই, লাহেকে চুইচ অভাৰ দিলে, তাৰপিছত হ'ব দে এতিয়া আমি আৰম্ভ কৰিছো। সেইটো বেষ্ট টেকনিক। কি হম আৰু এটা কথা নহয়। হ্যালো। ইণ্টাৰেষ্টটো আনাব লাগিব। এইয়া চা, ক মই বুজি পাইছো, খং উঠে। না খং উঠিব। Hello, thank you everyone for joining me. আপনারা আমার লাইভে যুক্ত হচ্ছেন, ভালো লাগছে। গতিকে কি ৰ'ব নোৱাৰে, বুজি পালি? থ্যাংক ইউ। গতিকে তাৰ তত নোহোৱা অৱস্থা হয়। হেল্ল', শুনিছনে নাই?
অ্যাকচুয়ালি আজকে আমি বাইরে আছি, মই কাম এটা বাইরে কৰিম। থেকেই এই লাইভটা করছি। হেল্ল', বুজি পাইছোঁ ল'ৰাবোৰ আজিকালি বৰ সাংঘাতিক, সৰু কি ডাঙৰ কি চব। এতিয়া সিহঁতক কণ্ট্ৰল কৰিবলৈ হ'লে বেলেগ Hello. টেকনিক ল'বলৈ, সিহঁতে এচাৰিলে ভয় নকৰে নহয়। সিহঁতে তই যদি মাৰ নহয়, সিহঁতে হাতখন পাতি ৰৈ থাকিব। সেই ঘোঁৰাটোৰ নিচিনা ডিঙিটো বেকা কৰি ল'ব, তই মাৰি থাক, এটা সময়ত তোৰ ভাগৰ লাগিব। মই এনেকুৱা ল'ৰাও দেখিছোঁ, তহঁতৰ তাত নাই চাগে। মানে তই মাৰিলেও কেয়াৰে নকৰে, মানে সি দেখুৱাব, সি নিজকে হিৰ' বুলি দেখুৱায়। তাৰমানে তাক মাৰিলে তাৰ গাত নেলাগে, মানে সি এনেকুৱা দেখুৱাব যে কিমান মাছ মাৰিলি, কিমান মাৰিলি। এই ভোটে যেতিয়া Hello. ধৰে সিহঁতে, তেতিয়াতো কথাটো বেয়া হয় ন। আৰু তেতিয়া তই টিচাৰজনৰ জেদত কেনেকৈ তাৰ কাৰণে জানি না ডিস্টার্ব এতিয়া হচ্ছে কি না লাইভটা, ইমোশ্যনেলি আমি বাইরে এইবিলাক আছি, ঠিক কৰিব লাগে। আমি এক জায়গায় যাচ্ছি, তার জন্য হতে পারে। मी hani bare jaudiga ta wahano ka disturbo ni mateno aruri ki hanose কিন্তু আগর দুগতে পাক্কা জয়েন করেছি হা কিন্তু নিয়ামরে নাতে ঘুরি ওহানো কাম করুরিতা। দুবাৰ তিনিবাৰ চেষ্টা কৰাৰ পিছত Hello. ইচ্ছা নকৰে, সেইকেইটাক পঢ়াব নালাগে। সেইকেইটাক এনেকুৱা কাম কৰাব লাগে যাতে সিহঁতে পেটে পেটে খাই থাকিব পাৰে। ভকেশ্যনেল, বুজি পালি নাই? সেই দুয়ে দুয়ে চাৰি বুলি যোগ কৰিব পাৰিলে হ'ল, টকা গন্তি কৰিব পাৰিলে হ'ল নহয়, নহ'ল জানো? তাৰপিছতো তই যদি সেই ইংৰাজী গাল হিন্দী গাল পঢ়াই থাকিলে সি তাৰ ভালেই নালাগে, কৰিবি কি? গতিকে তাক এনেকুৱা বস্তু শিকাব লাগে যিটো বস্তু মানে না, সেইটোতো পাকৈত হ'বই। বাবা জি রাস্তা দিবতো। এই তোৰ লগত কিয় তুলনা কৰ? আজিকালি ছমহীয়া কেঁচুৱাটোৱে কি মোবাইলটো চলাব পাৰে? ছমহীয়া কেঁচুৱাটোৱে পাৰে। বছৰমান হৈছে ল'ৰা। এতিয়া হ্যালো আমি প্ৰভুৱে এতিয়া এখানে বারে আছো হানোর কাপাবি ডিস্টার্ব করে তা এই কিবা কিবি ৰীল কিন্তু চিল আৰু দুপৰীয়া ভাত বারে বারে কাপে তাৰপিছত থাকে। এদিন দেখিছোঁ কি মানে মোক কৈছে যে হ্যালো মোবাইলটো চলাওক। মইতো নচলাওঁ, যা মই নোৱাৰোঁ। তাৰপিছত মই চলাই দিওঁ নেকি? মই তই কেনে চলাই দিওঁ? পাৰিবি নহয়। সেই সময়তে বাপেক আহিলে, বাপেকক মই পাৰোঁ আচাৰ্য মোবাইলটো চলাব। মই কৈছোঁ বা এইটো কিপেড না কিপেড কয় যে বন্ধ কৰি ৰাখিব পাৰি, ক'ত এটা দিব লাগে ন নম্বৰ। হ্যালো সি বোলে পাৰিব বোলে। কেনে পাৰিবি? মই জানো বোলে। তই এতিয়া ভাবচোন, তাৰমানে সি কোনোবা এটা সময়ত মন কৰি আছে, সেইটো কৰিব জানো? কিমান পোৱালি আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে বাপেকৰ মোবাইলৰ পৰা পইচা চুৰ কৰে, জানো নাই? মই কেইবাটাও ঘটনা ডিব্ৰুগড়ত ঘটিছে। বাপেকৰ মোবাইলটো বাপেকে গমেই নাপায়, পইচা ক'ত গ'ল বুজিছে, ঠিকেই গৈছে পইচা। বেংকৰ পৰা যে হেৰি কৰিব পাৰি যে কি পে না কিবা সেই যে কি ডেঞ্জাৰাছ বস্তু আজিকালি এখন। হ্যালো প্লিজ কমেন্ট মি talk to me otherwise I can't recognize you. তোৰ গতে নহ'ল আৰু। হ্যালো চব ছাৰ হৈ গ'ল, চব প্ৰফেচাৰ হৈ গ'ল। তেওঁ আহিব নাই পূজাত? কি ক'লে? তেওঁ বোলে কাৰোবাৰ বিয়া বোলে ওলালি এখন। ক'ত থাকে নোখোলালি? জাপানত। জানো কিমান দূৰ। এতিয়া হেৰি হৈছে, মায়ে মোক ক'লে সি চাগে আৰু
বিয়া বুলি ক'বলৈ আহিব সেই ক'বলৈ আহিব কি দৰকাৰ ক'ব নালাগে নহয় মই ক'লো আপুনি যাব আকৌ বোৱাৰী বিয়া এই যাবলৈ নাই নাযাওঁ বুলি লাগিছে তোক ফোন কৰিবই দিছে মাতি দিয়ক বুলি কৈছে মই আহিব সি মোক লগ ধৰিবই বোলে এইবাৰ ক'ৰবাত বিজেপি প্ৰেচিডেণ্ট এটা আছে বোলে মোক ক'লে বোলে ইয়াতে ক'ৰবাত থাকে মই যে বিজেপি প্ৰেচিডেণ্ট সময়ত থাকে মই জানো নহয় নহয় বোলে দেই কিবা কিবি কৈছে কি কৈছে মই বুজিয়ে পোৱা নাই ইয়াত দেখোন ৰাস্তাত ধেৰ কৰ্ম ধুনীয়া মধুৰি কিবা কিবি বিশ্বকৰ্মা পূজা কালি বিশ্বকৰ্মা পূজা ঘৰত জন্মাষ্টমী পাতিলে বোলো প্ৰসাদ চসাদ মাহ প্ৰসাদ দিছে गाड़ी हनतासु हनक जार्किंग हनसे डिस्टर्ब होने मात्र मारतो आकपे जावड़ी बेटा मोशो गुरे पे जावड़ी बेटा आजी हाने हेलो कुंगो आसो जॉइन करे दे कथा को जोड़ी please comment me hello ये कोदा ना हैं এতিয়া বিয়াই বিয়া এই নৱেম্বৰত বিয়া ডিচেম্বৰত বিয়া একোবাৰ বিয়া আছে কালি গুৱাহাটীৰ পৰা ল'ৰা এটা বিয়া মাতি আহিলে মাজে মাজে আহি খবৰ লয় গুৱাহাটীতো বেমাৰ আজাৰ আগতে খবৰ লৈছে তাকে ভাবিছোঁ তাৰ বিয়াখন খাবলৈ আহিলে কেৰেলাত অতি ডাঙৰ যিটোৱে খৰচ এই খৰচ চম্ভালাটো মস্তি এইটো দিবি নি ৰাস্তা বেয়া সময় লাগিব নৰ্মেল হ'লে 1.5 ঘণ্টা লাগিছিলে আৰু আগতে এতিয়া চাগে কিমান লাগে নাজানো আহিছে মে মাহত আহিছিলোঁ নহয় তেতিয়া বহুত সময় লাগি যাব নাও কান্দো লাগি গ'ল ক'ব নগ'লেহে নাই বেছি নাথাকোঁ না আগতে তাইহে আহিব না এইটো তাহাঁতৰ তাই আহিব তাইৰ লগৰ ছোৱালী এজনী মানে তাতকৈ ডাঙৰ মাক আহিব ভনীয়েক আহিব সিহঁতৰ 3টা সিফালৰ বেংগালুৰুৰ পৰা ভাইটিকেইটা আহিব সিহঁতে গুৱাহাটীত ফ্লাইটত আহি পেলাই ৰৈ পেলাই हेलो कमेंट না এইটাত আহি পেলাই আৰু 1.5 ঘণ্টা 2 ঘণ্টা আজি এতিয়াতো গাড়ী ৰাস্তা যেনেকুৱা 2.5 ঘণ্টা মানে লাগিব না সিহঁতে গুৱাহাটীত থাকি যাব এক ৰাতি those who are on top please comment me come down please and comment me ধুনীয়াকে 4-6টা উঠিব then only I can talk to you ট্ৰেইনত উঠি দিব সিহঁতে তেনেকে মিলাই লৈছে জমাব সিহঁতে ছোৱালীজনী
মাক ভনীয়েক আমাৰজনী আকৌ এই দুটা আকৌ দুটা জজা দুটা এইকেইটা কেলে সিহঁতৰ ঘৰতে থাকিব আমাৰ ঘৰত খালে পূজা হ'ব সিহঁতে আহিয়ে ৰাতিপুৱা মাজুলী গুচি যাব মাজুলী চাব সিহঁতে অহা নাই নহয় এইফালেও আছাম যোৱা নাই সেইকাৰণে মাকক মাজুলী যোৱা মানে গোটেই দিনটো গ'লেইচোন আহি গধূলিয়ে হ'ব হেল্ল' মাজুলী যাব মোক লগ ধৰিছে মই নাযাওঁ বুলি কৈছোঁ মই নোৱাৰিম দেই সেইকাৰণেই তাই লগ এই ফ্ৰী পাছ বুলি নহয় আৰু মই গ'লে সিহঁতৰ সুবিধা এটা আছে গড়মূৰেই হওক হেৰিয়ে হওক দক্ষিণ পাটেই হওক মানে মানুহবোৰ চাহ চিনাকি আৰু ভাল পাব মই চিনি নাপাওঁ দেই এইটো চলোৱাজনে জানিব এই আমাৰ হেৰিহে যাব ৰূপম তোক ছোৱালী দেখুৱাই যাম তই ছোৱালীজনীৰ কথা নকলি যে মায়ে আকৌ কথাটো শুনি পেলাই আকৌ বৰ ভেকা ভেকিকে মোক চালে তেওঁ মানে এতিয়া এনেকুৱা গতি নাই মাতকে কণামুৱাই ভাল মানে যি দিয় তাকে ভাল হেল্ল' সেইদিনাখন মই কৈছোঁ আপুনি এইবোৰ কৰি থাকিব দেই তাৰপিছত আকৌ হুলস্থুল কৰিব আপোনাৰ প্ৰথমতে বুলি কৰি পেলাব তাৰপিছত কালি মাকৰ লগত কথা পাতিলোঁ আমাৰ তেওঁ দেওভাগে পাতে আপোনালোকৰ ফালে যদি সেইটো হ'লেও হ'ব দিয়ক ইগৰাকীয়ে থকমত খাই গ'ল তেতিয়া গম পালে তেতিয়া ক'লে ইমান দূৰলৈ যাব জানো কেলে নাহিব বুলি কেলে নাহিব সেইকাৰণে ভাবিছোঁ বৰপেলাই ভাল হ'ব এতিয়া আমাৰ মানে ভালেই হ'ল মোকে ধৰিছে মইনো ক'ত বিচাৰি পাম গোৱালপাৰা গোৱালপাৰাটো বহুত দূৰ হে ভগৱান গুৱাহাটীৰ পৰা 127ৰ পৰা তই কিমান কিলোমিটাৰ হ'ব বহৰীৰ পৰা বৰপেটা 15 নে 20 18 তই 127ৰ পৰা 17 বা 18 যোগ কৰি দে কিন্তু 111 কিলোমিটাৰ 111 কিলোমিটাৰ হ'লে খুব পাৰে আমাৰ শিৱসাগৰ পাৰ হৈ গ'ল পাব পাৰ নাপায় জাজি মানুহ পচাই এতিয়া হেৰি পাইছোঁ আমি খোৱা মক্কা পাইছোঁ ন বোলে হিমন্তৰ জেগা হিমন্তই লোকক পোহৰ বিলাকতে নিজলৈ পোহৰ
একো জয়ন্ত মল্ল ইয়াত নাই জয়ন্ত মল্ল বেলেগ জাগা ন ৰঙিয়া নেকি মলবাৰী কালি জয়ন্ত মল্ল নলবাৰী এইটো জালুকবাৰী এতিয়া জালুকবাৰী পাতি তাৰপিছত কিছুমান কৰিছে আমাৰ বিজয়া আহোঁতে প্ৰথম এয়াৰপৰ্টত মানে আহিছে আমি আৰু সোমাবলৈ লৈছোঁ আৰু মানে প্লেনত পেলাই হাঁহিছে কোনো যায় দিল্লী যায় কেলৈ দিল্লী যাম এইবাৰ ভালকৈ থিয় হৈ কথা পাতি ইচ্ছা কৰিলে টেঙৰ আছে কি কৈছে জানো নাই তাই চোকা ছোৱালী তাই নিজেই কিবা এটা কৰি ল'ব নালাগে এইবোৰ কৰিব আৰু এনেকৈ নোৱাৰি নহয় তাৰমানে কলেজত যে নোৱাৰি সেইটো তেওঁ জানে টেঙৰ আছে অকৰা বুলি ভাবিছে নহয় হেল্ল' পল্লৱ লোচন নেকি বিজেপি নহয় জানো আজি ডিষ্টাৰ্ব কৰিনি মাতে নোৱাৰতো হোৱানালে ইয়াৰ মানুহ নজয়ন কৰিছি আগতো মানুহ জয়ন কৰি পানী নাথাইলা मी আসলে গাড়ি আনাত আছো আনকা ডিষ্টার্ব করে পাউরি বলে আমি খাল করো এটা কিন্তু সময় আনো সেনতে আমি লাইভে বহ পড়লুগা কিয়া বলে এ সময় যেন সময় আনাত করি আর অনাত করলে হবা নাইলে সময় আন উল্টা পুল্টা না মারাতে 4:30টাতেই বা বহুরি 4:30 তো 5:30 মারাতে আজি আমি সময় আনাতে আইলু কিন্তু পথনাতে আসু আজি মশগুলো পিছালে কথা গাড়িয়ানা তাসাতে খানে ডিস্টার্ব ওর পাউরি মাথা নোয়ালু কিন্তু ওখানে আজি মানুষ খানে কম আহি তারা হাই হ্যালো হ্যালো হিমাংশু আহের কোন দিন আজি হিমাংশু নেই কালিবার আদিয়া হাসিল আদিও ইয়াম পার সময় থাইয়া কথা গুজরে গেল আদিও আজি নেই পাকা ইতার আজি মোরে ডিস্টার্ব করে পাউনি ভাড়া বলে কে পয়সা লাগে ভিতরে কিবা কিবি হৈ থাকে সকলে এলাহান্দা নাও না क्या বললে পথনাটা শুনতে করে তো থায়া করলে নমি লাইভ মান কিন্তু পথনাটা শুনতে ওই আমি তারপরে আহাম দিলু লাহান নিয়মদান খানি মুশকিল আছে এনেইতো কথা নোলাব চাগে ন কিবা এটাতো আছে টেঙৰ নহয় একো লাভ নাই কি হ'ব আল্টিমেটলি গৈ থাকে हेलो
তুমি এলে তই বিচৰাটো পাইছ আমার ঘরে কলি তোমার দুয়ারে কিয়? ভালো কি পাছ কৰিলি সব যে অ' হয়ে গেল আগতে এই পইচাটো গৈ ধৰিলি কালো মেঘে গেল দ্বীপে বাপেকে কৈছে আকাশ তাৰমানে চাকৰিটো পানে লাগে হাত বাড়ালে পঢ়া শুনা বুলি মানে চাকৰি লাগে জানি চাকৰিটো নাই কৰি লৈ বিয়া তুমি চাকৰিটো কৰি লৈ বিয়া চিয়া পাতি নেকি আমার ঘরে যে লগতে যে হৈছিলে যে হে দুয়ার দুলি ভালো পাব অন্ধকারে মৰিলে রোমে পড়ে স্বপ্ন কমত ঝরে যে তোমার জয় ধ্বজা তাই কি জানি অন্ধকারে পড়ে স্বপ্ন ঝড় যে তোমার তই এবাৰ ইয়ালৈ আহিব জয় লাগিছিল ধ্বজা বৰপেটা তাই কি জানি ঘৰলৈ গৈ কি কৰিবি ঘৰ বহি ছোৱালী মানুহ সকাল বেলা চেয়ে অকৰা ভায়েকৰ লগত মিলি গলি পঢ়িব লাগে আচল ধান্দাটো ভাল দাঁড়িয়ে আছো বেয়া ধান্দা দেই তুমি কি হ'লে সকাল কি হ'ল বেলা চেয়ে ভাল হ'ল দেখি ভাল হয় নি দাঁড়িয়ে আছো চালি নে নাই তুমি কি কেতিয়া চালি যেতিয়া ঘরে ধৰিব গম পাই যাবি ডায়েবেটিছে চকুত ধৰে কিডনীত ধৰে হাহাকাৰ লাগি যাব উপায় এই টেষ্টটো কৰিবলৈ কি পইচা লাগে জানি নাই তো তুমি আমার ঘরে যে রাতে মোর দুয়ার তুমি ভালো ছোড়ে মানে প্ৰভু ঈশ্বৰৰ অহা আশাটো কম পইচা এগৰাকীয়ে পইচা আহিলেও নাহিলেও বৰ খেৰেপ নকৰে আহিলেও বেয়া নাপায় আহিলেও বেয়া নাপায় আলহী বুলি ক'ব আহে আৰু খাই নাই তাতে জানকী আকৌ মাৰি আকৌ কিবা কিবি হ'ল নে নাই বুলি কওঁতে খং হৈ গ'ল এনেই গ'লে অভদ্ৰ এটা
কেনেকৈ যে কলেজত পঢ়াইছিলে মোক ভাবি ইমান বেয়া ক'ৰ মানুহ ঢকুৱাখানাৰ ফালৰ নেকি গহপুৰৰ মানুহ ইমান ৰাপ কি ৰাপ ভাত কৰি শুনিব খাই তই ভাত খালি আপোনাৰ কিহেৰে হা চটপটি কি ভাজি সেইদিনাখন ধুনীয়াকৈ খৰিচা আচাৰ দিছিলে অকণমান খালোঁ তাৰপিছত ভাজি ওপৰত দিলোঁ আৰু অঁ ভাল নালাগিলেও আৰু 40 কিলোমিটাৰ যাব লাগিব মই 40 কিলোমিটাৰ নহয় জানো আৰু এঘণ্টা ন 1 ঘণ্টা লাগিব ভাবচোন প্ৰথমবাৰ আহোঁতে বৰ ধুনীয়াকৈ আহিছিলোঁ কিন্তু একদম 1.5 ঘণ্টাত পাক্কা পাই গ'লোঁ এতিয়া ৰাস্তাটো অলপ ভাল আছিলে ৰাস্তা তেতিয়া বহুত ভাল আৰু অলপ ফ্ৰী পাইছিলোঁ ট্ৰাফিক নাছিলে তই ইয়াত আহিলে বৰ ভাল পাবি পিজ্জাত ভৰ্তি পিজ্জাত য'তে ত'তে আছে লুংগি ডান্স ভাত খাম হ্যাঁ হ্যালো সগুর ফোন করিবি পাবি মরে পেতে বাদন Hello, comment me. Hello. কে আছেন কমেন্ট করুন খাবি यारी हो यारी दी खाबी यारी हो यारी
ভাল কৰি কাহো यारी हो यारी दी आहो आहो बोलो यारी फुर दिख आहो फुर दिख आहो इमर ठाई हंसी की याद फुर दिख आहो फुर दिख आहो फुर दिख आहो আঠিয়াপাৰা না কি কৈছে আদিয়াৰপাৰা হাজো পাৰ হৈ গুচি আহিলোঁ এতিয়া আমাৰ খুব বেছি 25 মিনিটমান লাগিব চাগে ন 30 মিনিট 35 ধৰ 40 হেল্ল' কষ্ট নাই हेलो কষ্টটো বেয়া আৰু ভিৰ মানুহ এইখিনি অলপ ভাল কিন্তু হেৰি আকৌ কালি বিশ্বাস हेलो আৰু আছে আৰু গাড়ী ইমানো ভিৰ নহয় আমাৰ তাৰ নিচিনা কিন্তু হ'লেও আৰু তাতে নমাই থৈ যাম তাত নিব নালাগে এটা ঘটনা হ'ব নহয় তাৰপিছৰ পৰা সি আকৌ কেনেকৈ নিব কলেজত জেংটো বুজা নাই আকৌ তই তাৰ ঘৰলৈ আহি তাৰ পৰা নিব লাগে গতিকে গাড়ীখনত থাকিলে তই গাড়ীৰ পৰা ডাইৰেক্ট গুচি যাব ন বুজিলোঁ কিন্তু হ'লেওতো তাৰ পৰা আকৌ নিব লাগিব ন কিবা তই আকৌ তাৰ ঘৰত কেৰি কৰিব লাগিব এই বাদ দে তোৰ তাতে থাকক আৰু তেতিয়াহ'লে নিবলৈ সুবিধা হ'ব ন তাত কেইটা নিব লাগিব সেইটো নি পেলাই পিছত আমি দিনজুলি ঘৰত থৈ দিমগৈ যেতিয়া দৰকাৰ লাগে আকৌ ৰোৱা ৰুই নকৰোঁ আৰু গ'লে আৰু মাক বাপেক আছে ক'ব মোৰ অৱস্থাই নক'লেও নকৰোঁ নালাগে দে তোৰ তাতে দৰকাৰ হ'লে কালি থৈ আহিম দে যি ঘৰত তাতে हेलो
Congo, hello, hello. हेलो हाय अच्छा मरियम জান্নাত আচ্ছা হ্যাঁ বাংলাদেশ থেকে না মারিয়াম হ্যাঁ বল বাংলাদেশের ঢাকা থেকে তো আমি ঠিক চিনতে পেরেছি ঠিক না হ্যাঁ আগে ঐশী আসেনি আচ্ছা রামপুরটা আবার হ্যালো আচ্ছা আচ্ছা আজকে ঐশী আসেনি হ্যাঁ আচ্ছা হ্যাঁ মারিয়াম হ্যাঁ আচ্ছা ভালো লাগলো দেখে মারিয়ামকে কিছু বলছো না যে মারিয়াম জান্নাত এটা প্যাকেট আছে কিতাব হ্যালো জন আছে হ্যালো ডিস্ট্রিবিউট আছে টাটার নমাই দিব নমাই দিও মারিয়াম জান্নাত হাই হাই জিয়ানে আনিব Thank you for joining me. Thank you for watching my live. ডিস্টার্ব করছে লাইভটা আসলে আমি গাড়িতে যাচ্ছি কোথাও ওর জন্য বোধহয় ডিস্টার্ব হচ্ছে আজকে হ্যালো হ্যালো বহুত পাবা আৰু 60 গ্ৰাম মান নাজানো আৰু লাগিব 35-40 আমি পেলাই ৰোৱা নাইতো তললৈকে ষ্টাৰ্ট দিলোৱে এইটো সময়ত গাড়ী ঘোঁৰা বেছি যে আৰু এইখিনি ঠাইত ৰাস্তাটো বেয়া গতিকে আগতে ইমান বেয়া নাছিলে এতিয়াতো বেয়া সময়টো সেইটো কাৰণে লৈছোঁ ঘৰত পালাহি এই হেৰি মই ৰুবিয়াক কৈ আহিছোঁ তাইও পাহৰিব পাৰে এই আমাৰ ডাইনিং টেবুলতে আপেল আৰু কিবা আছিলে এই নাচপতি দুটামান আছিলে সেইকেইটা গোটেইকেইটা লৈ যাব লাগে নহ'লে নষ্ট হৈ যাব
কালি মই দিবলৈ মানে কি আৰু শব্দকে কি থাকিলে Mi শৈলনের কথা আর মাতিক নে আৰু মানে এতিয়া অফিচত নাই পোৱা নহয় কিতাপটো গাড়ীতে আমি উঠা গাড়ীখনতে গৈ আছে মই লৈ যোৱা নাই মানে যিজনে গাড়ী লৈ আহিছে তেওঁ কালেক্ট কৰিলে ভাবাচোন প্ৰেছ নেদেখাকৈ প্ৰেছত নোযোৱাকৈ কামটো কেনেকৈ কৰিলে ক'ৰ ডিব্ৰুগড় ক'ৰ বৰপেটা সঁচাকে দেই তাকে মই এইটো কি কয় কি নাম প্ৰাঞ্জলক ক'ব লাগিব ভাবাচোন তুমি প্ৰেছ খুলিছা ইয়াত সিহঁতে তাত পাতি নকৰাকৈ তাতে থাকি গোটেই আজিকালি কিমান ডেভেলপ হ'ল ভাবা এতিয়া কিতাপ সিহঁতে হাতে হাতে পাবই আজি পাই পেলাই ৰিলিজেই কৰিব পাৰিবচোন গম পালা জমনি দেখোন হেক কৰিব পোৱালি শুই আছে চাগে তুমি নাথাকিলে সিহঁতক একদম দিনখন চলাই হ্যালো তুমি থাকিলে একো নাই তুমি নাথাকিলে সিহঁত দুটা অকলে থাকে ন ক'লে মোক দিয়া একদম নহয় এইটো মানে মানুহে ভাবিলে চাগে আচলতে আজিকালি মানুহ ওচৰৰ মানুহৰ লগত কথা নাপাতে ন মানুহে গমেই নাপায় ঠিক আছে mi কথা আন মাতি ৰ'বা কিবা এটা ক'ব বোলে হেলে শৈলেন নহয় আহোঁতে মই কথাটো ক'বলৈ পাহৰি থাকিলোঁ ময়ো চাই আহিবলৈ পাহৰিলোঁ তাৰমানে লাষ্টত হেল্ল' লাষ্টত মানে বাচন কেইটামান ধুলে তাই নালাগে তো সেইখিনি তাই বাহিৰতে থৈ গ'ল নেকি নাজানো অকণমান বাহিৰৰ পৰা আনি ভিতৰত ভৰাই দিব লাগে ময়ো পাহৰি থাকিলোঁ চাবলৈ ঠিক আছে ৰাখিছোঁ হয় 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 এই যে তো Hello. Hello. Sharamta Prateshinga from the Shipimar Piral. I welcome all of you to my channel, to my live today. Please join me
me and comment me. Is it disturbing my life today? Hello. आज मी बारा थाया लाइव हान करूँ ता बारे माने गाड़ी हान आज गया सुगो ওখানে ডিস্টার্ব করে পাউরি সাদা মতো লাগেছে কিন্তু সময়ান আখানা করিয়া আসো আনতে মি আজকাল সময়ান ধরে লিয়া মি 4:30 তো বহেছো তো লাইভে প্রায় ঘন্টা গেল গা 5:30 বাজে গেল গা তো কতগো মানুষ জয়েন করেছি মাতেনো আর রিমি কি সাদছে লাইভে আন জয়েন করেছি কতগো মানুষ যেটা হোক আমি সময়ান আজকাল সময়ান মাঙো পড়তে বলি আমি কলকাতা আর তাই আম সময় আমি না থাই কে বললে নিয়াম মানুষ নোয়াই তারা আগত বা আসি আয়া কথাও গুজরিয়া গেছি গা লাইকও করেছি কথাও গুজরেছি মোর সাপোর্ট করে গেছি গা I'm thankful to them those who supported me today in my life. Thank you everyone for watching this live. Thank you everybody for joining my live. So Artaniam সময় আমি নাও টাইম কে বললে ইয়াম্পাটি সব করে বলিয়া মোটা লাগেছে আনতে হার না পাওরি আনে দাজি বেতম করি 12 নাই টাঙাই আর এক লাইফ আনা হাবের লগে দেখাই তুই হাবিয়ান হবায়া থাইও ধন্যবাদ নমস্কার